কি অন্তাইছে নমস্কাৰ সকলোকে মই মোৰ গাঁৱলীয়া আপি চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে ভিডিঅ'বোৰ চাব আৰু আশা কৰিছোঁ সকলোৱে মৰম দিব আৰু মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' আজিৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া মই কি ক'ম ভাবিয়ে পোৱা নাই, নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ যিহেতু আৰু এতিয়া মামাহঁতৰ ঘৰত যাব ওলাইছোঁ। আপোনালোকে চাই থাকক কি কৰোঁ, তাত গৈ দেখাই থাকিম সকলোবোৰ। মামাহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মই বৰ্তমান গৈয়ে আছোঁ, খোজকাঢ়ি কাঢ়ি গৈ আছোঁ। দেখুৱাই দিছোঁ আপোনালোকক সকলোখিনি। আহি পালোৱে, এইটো ৰাস্তা দিয়ে যাব লাগে মামাহঁতৰ ঘৰ। পালোঁ, পূৰা বোকা বোকা হৈ গৈছে, দেখাই আছোঁ আপোনালোকক। পূৰা বোকা একদম, কেনেকৈ যাম, কোনফালেদি গ'লে ভাল হ'ব, এইফালেদি গৈছোঁ আৰু আহি পালোৱে। মোৰ ঘৰৰ পৰা মামাহঁতৰ ঘৰ বেছি দূৰ নহয়, খোজকাঢ়ি আহিলেই পাওঁ মই। তো মই সদায়ে আহি থাকোঁ, মন গ'লেই আহি থাকোঁ। আপোনালোকক দেখুৱাই আছোঁ, এইটোৱে হয় মামাহঁতৰ ঘৰ। তো মই এতিয়া সোমাই যাম, তাৰপিছত আপোনালোকৰ লগত কথা পাতিম। এয়া আমাৰ ৰিপন আৰু মই আছোঁ, আমাৰ বাবু, আমাৰ পুতু। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই ক। কি খবৰ? চুমু এটা দিয়া, ইয়াতে চুমু দিয়া। লাজ কৰিছে আমাৰ ৰিপনে। মামাহঁতৰ ঘৰত আহি এতিয়া এনেই আছোঁ, কি কৰিম, শুই আছোঁ। মই আমাৰ ৰিপনৰ কাৰণে আহি থাকোঁ। কি অন্তাইছে কি হৈছে কি তুই পাতিছা নেকি? তুই পাতিছা? তো ৰিপনে ভাত খাই আহি পাল, মই অকলে বহি আছিলোঁ ইমান সময়ে। এইটো ৰিপন আছোঁ আৰু বহি, অলপমান পিছত মই যাম, ৰিপনে যাম। তো এতিয়া উঠিলোঁ, যাওঁ, দৰ্জা মাৰি দিছে ৰিপনে আমাৰ, খুলিলোঁ। এতিয়া আমাৰ ক'ত দে বহিম দে, বহিলোঁ। ক কি কবি, কি কবি ক, এইফালে ক কি আছিল? নাচি দিয়া। বঢ়িয়া হৈছে। এইফালে আছে আমাৰ তৰা আৰু মই, আমাৰ ৰিপনে আছে খিৰিকীত উঠি গ্ৰিলত। সিফালে এটা গান গাই দিয়া।
নাচিব যাংছ মনে সদায় বিচাৰে মদ আৰু মাংস হ'ল হৈছে না নাই তো এতিয়া মই ঘৰত যাব ওলাইছোঁ যাওঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে ইয়াতেই সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এইখিনিয়েই বাই কৈ দে বাই